अभी तो 50K हो गया। अभी हमारा गर्लफ्रेंड को किस करो, ठीक है गाइस। मैं आप लोग को बोला था 50K होने के बाद मेरा गर्लफ्रेंड को किस करने के लिए बेकार के दिखाऊंगा, ठीक है। लेकिन बहुत सारा मारे, फिर भी दिखा रहा हूँ गाइस। এনেকে ফলোৱাৰ যদি গেইন হলে হয় কেলা মই ভিডিও বনাই কিয় আছো বে ভাই মই কেলা এতকিও ওপৰত এটা কিবা এটা কৰিলো तू समझा? हाँ नहीं तू समझा नहीं। আবে কৰিলো হয় এটা মোৰ ফলোৱাৰ্স হোৱা নাই ন ইমানখিনি এটা যদি মই টাৰ্গেট কো মুকো 100K লাগিব মই অমুক কৰিম কৰি দিব লাগিব কেলা Let's go. So namaskar guys, কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ এটা ভিডিওৰ মাজলে আৰু আপোনালোকে চাই আছে অনলি ওয়ান ৰাজীৱ আৰু গাইস বহুত দিনৰ মূৰত এটা নতুন ভিডিও গাইস যোৱা ভিডিওত আপোনালোকে মৰম কম দিছে নাই মই আপলোড কৰা টাইমিংটো ফলো হ'ল আই ডোন্ট নো হোৱাট বাট জিও নো গাইস যেতিয়ালৈকে মই আছো তেতিয়ালৈকে আপোনাৰ আছে সৰি যেতিয়ালৈকে আপোনালোকে আছে তেতিয়ালৈকে মই আছো মানে কেতিয়াবা মই নিজকে ডাঙৰ কৰিব খুজিছো একো নাই তো হৈ থাকে আপস এণ্ড ডাউন হ'ব ন অলপ 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 হৈ থাকিব আজি মই 10 টকা এটা পকেটত লৈ ঘূৰি আছো কালি কি ঠিক মই 1 টকা লৈ ঘূৰিব পাৰো আজি আমি কথা পাতিব ওলাইছো কিছুমান মাইকি ওপৰত মই হয়তো ইটোৱে আবে হয়তো এটোৱে এটাই কথা সো হয়তো ইটোৱে বাট স্বভাৱটো এটো আৰু মানে বুজিলে বুজাই বুজিছে নুবুজিছে আৰু বুজা নাই যদি বুজাবলৈ আহিছো ভাই মানে ফোনটো খুলিব লগা হয় ন এহঁতৰ কাৰণবিলাক চাব কাৰণে বজাও বল এহঁত দুটাৰ পাৰ্থক্য এটা আছে এহঁত দুটা চুলিটো লম্বা আৰু চুলিটো এহঁতে কি কৰে এনেকে লাগিব আৰু এটা এনেকে লাগিব আৰু এহঁত দুটা ৰোস্টাৰ হয় আৰু কি ধৰণৰ ৰোস্টাৰ হয় মাথা গৰম নহয় তো পকৰ গৰম হ'ব নি মাকছুটো তোমাৰ ৰেন্ডি স্বভাৱ গুছা নাই দেয়াৰ লৰা লাগে যদি কবা অসমত লৰাৰ কোনো আকাল নাই ইহঁতে ৰোস্ট কৰি থাকে জাগে তাকে ৰোস্ট কৰি থাকে তো আজি মই এক ৰোস্ট কৰিম সৰি এই দুজনক ৰোস্ট কৰিম আবে এই দুজনক ৰোস্ট কৰিম প্ৰথমত এজনকে দিব লাগিব ন দুজন হলে অলপ আনকন্ট্ৰল হৈ যায় কি কৰে মানে হ্যান্ডেল কৰাটো মুশকিলটো সো এটো কাৰণে এজন দিম ইয়াক প্ৰথমত দিম তাৰ পিছত ইয়াক দিম জুনে জীবন লব পাৰে মানে মোৰ ৰোস্টটো আৰু মানে তোহতে কি ভাবি থাকবে ভাই ইমান বেয়া নহয় তোমাৰ হতৰ নিচিনা সো প্ৰথমত আমি এটা কথা পাতিম এজন মাইকিৰ ওপৰত ইউ নো ইয়াৰ নাম হৈছে লিওন আৰু ই কি কৰে ৰোস্ট কৰে আৰু ৰোস্ট কি টাইপৰ কৰে জানুন নাই আরে কেলা এটো কোন হইবে এটো লিওন নেকি বাট লিওন এটা রোস্টার হইবে দিস ইজ আ স্ল্যাং ইউজ রোস্টার আবে এটো ছাপড়ি নিছনা লাগছে বে কোন হইতো এনো লিওনে ছাপড়ি বিয়া পায় ਜਾਵਾਂ ਸ਼ਹਿਰ ਦੇ ਕਪੈਰਾਂ 'ਚ ਉਹ ਮੱਚ ਕਰੇ ਸਾਨੂੰ ਫੋਨ ਨਹੀਂ ਹੁਣ ਕਦੋਂ ਆਉਂਦਾ ਨਾ ਸਕੂਨੀ কেলা সুলিদাল বস্ত জপা আৰু কেলা ই কেলা বেন্ডাল কোট লগাইছে কেলা ডিঙি মস্ত মানে টেটুডাল ইয়াৰ পুলয় নাই এটা হি ডিঙিত বেন্ডাল লগাব ইয়া লিওন ভাই ইয়াক বজাব কেতিয়া পালে কিন্তু দেই এই ছাপৰি বিলাকৰ কাৰণে মানে লিওন ভাই খান্দি থাকিব নাপায় এনি টাইম ৰোস্ট ভিডিও বনাই থাকে লিওন ভাই এনো বজা লিওন ভাই কাক বজাই থাকতে ইয়াক বজা ইয়াক ছাড়া ছাপরি ছালা এই রাতিখনতো চশমাডাল পিন্ধি লৈকে বেলেগ এই ছাপৰি বিলাকৰ কাৰণে না আমাৰ লিওন ভাই খান্দিত নাথাকে যে লিওন ভাই কি কৰি আছে এইবিলাক বজোৱা বে ভাই এইবিলাক এসময়ত আমাৰ লিওন ভাই এনেকৈ আছিল বাট আপগ্ৰেড হওঁতে লিওন ভাই যোনটো আপগ্ৰেড লেভেল আচিভ কৰিলে ন হেডু সামিতিয়া আমি লেটস গো ইনষ্টাত নাম কি চাবি কুইন কপৰাত লগা 1 কেজি মান মেকআপ আবে ইটো তো আমি আৰু পিছত গলু বে তাৰ
পাষ্টতকৈ পাষ্টত গৈছো বে তাৰ চুলি তেতিয়া দেখা নাই কেলা ই আৰু ছুটি মুটি আৰু দেহাডাল সৰু হৈ গৈছে হয় না আৰু পাষ্টত গৈছো ইনষ্টাত নাম কি চাবি কুইন কপৰাত লগাই 1 কেজি মান মেকআপ ফিল্টাৰটো কেলা সি তাৰ তাতে লগাই লৈছে 1 কেজি মান মেকআপটো নাই কিন্তু 1 কপমান মহিলা দুনিয়াৰ লগাই ৰাখিছে বডিত ই কেলা নিশ্চয় ইনকে এডিটৰ পৰা মোটিভেশ্যন লৈছিলে সালা কেলা ৰুদে পুৰা চুলি মস্ত ডাঙৰ টেটুটা লাগি কেলা ই আলবেল বকি থাকে মানে ইয়াক কৈছো মই লিঅনক কোৱা নাই লিঅন এটা ৰোষ্টাৰ হয় ভাই ফালতু কথা নকবি খাতৰা মানে ৰিলছ বিলাক আগৰ মানে কি কবি আৰু পাষ্টত কয়ো পাষ্ট লিঅন ভাই ফাষ্ট কোনোবাই যদি তোমাৰ মূল্য বুজি নাপায় পাপা ও গ্যাংস্টার 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 ও ভাই টানি দিয়া তেন্তে চিন্তা নকৰিবা কাৰণ ভঙা চিঙা বেপাৰীয়ে কতনো হীৰাৰ মূল্য বুজিব তাৰ সোয়েক নসা কিয়া কেলা থপৰা সা তাৰ আকৌ হি বেলেগক থপৰাৰ উদাহৰণ দিয়ে মানে ইয়াক কৈছো তব কালিয়া চুৰাটো হৈ আছে দা গাধু কালিয়া চডা বুলি কয় হি বগা হৈ কিবা বালটো চিঙিলিছে তাৰ পিছতে আমি যেতিয়া আমি ভাবিলো যে হু ইজ দিস লিঅনে এটা সময়ত আপগ্ৰেড হল তাৰ পিছত লিঅনে এটা নতুন প্ৰজন্ম নতুন জন্ম ললে তাৰ পিছত লিঅনৰ লুকস আৰু ৰোস্টিংটো জন্ম পালে তো নমস্কাৰ বন্ধুসকল আজি লৈ আছো কেটামান কপি মাষ্টৰ যোনে ইটোৱে হিটোৰ ডায়লগ কপি কৰি ৰোষ্ট কৰে মাৰ্কস দুকিটা পেলি দিম এইটো কয় লিঅন ভাই দিস ইজ দ্য স্ল্যাং ইউজ লিঅন ভাই yo 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 ভাগাদাতলৈ ভিডিঅ' বনাইছিল ছোৱালী লাগে চৰম ভাগাদাতলৈ ভিডিঅ' বনাইছিল ছোৱালী লাগে চৰম সকলোৱে জানে যে কেলা নীলু মাথাটো গৰম মাদাৰ লাষ্টত মই গম নাপাই এইটো এনেই বেয়া কথাটো কৈ দিলে কি হয় মানে এনেই কৈ দিব মানে এনেই এই গেলা গৰমত কেলা গান ধুবি মাথা গৰম নহয় তো পকৰ গৰম হ'ব নি মাৰ্কসটো যা গা ধুই লগে কালি 100 টকা দিলো কি কৰিলে গেলা ও লিঅন মানে লিঅনে 100 টকা এটো কাৰণে দিছে বিকজ লিঅনে এই ছাপৰি গ্ৰিমিৰ পৰা উলাই পেলে ৰিচ হৈ গল ৰিচ এটো কাৰণে হল বিকজ স্ল্যাং ইউজ কৰিছে স্ল্যাং ইউজ কৰোতে যেতিয়া হি ফলোৱাৰ্স গেইন কৰিলে ন পইচাটো পালে আৰু কেলা পইচা পালে যাৰ এভেলেবল পইচা আছে হিটো কেলা বিলাই থাকিব হয় না নহয় বিলাই থাকাৰ পিছতে হি কেলা জাকে টাকে গা ধুবলেও পইচা দে ভিমবাৰ চাবনে নহক কিনিবি প্ৰথমতে এই ডিঙি এবিলা মাজিবি অকমান গুটে মলি হৈ আছে কেলা ডিঙিত মহিলা মস্তটো আকি লৈ হি কেলা বেলেগক ভিমবাৰ সাবুন দিয়ে 100 টকা দান দিয়ে গা ধুবলে এবিলাকক মানে এটাই কম মন যে নিজৰ গতি গুটো লাগি আছে দেখা নাই বেলেগক কি দেখুৱাই দিব সা 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 তব কালিয়া চুৰাটো হৈ আছে দা গা ধুই লগাইছে এই বাসা হি কলা লৱাৰটো গলা বগা হৈ যাব এ ডিঙিৰ মস্ত ডাঙৰ মহিলাডাল যে আছে তোৰ হেতু তোৰ ভিমবাৰ সাবুন কি তো কেলা খাৰ সাবুন লগালো নগছিব আৰু আমি লিঅনৰ কেছটো ইমানতে সামৰণি মাৰিলো বিকজ লিঅন ইজ এ বকাচোদা কি কৰে এবাৰ কথা পাতিম আমি মাইকিৰ ওপৰত ইয়াৰ নাম হৈছে মানস আৰু মানসে এটাই কাম কৰে হি ৰিলছ বনায় ইয়াৰ মুখখন প্ৰথমত চাবৰে লায়ক নাছিলে যেতিয়া হি প্লাষ্টিক সাৰ্জাৰী কৰিলে এনেকে হৈ গল মুখখন একচুয়ালি তই ভাল অপশন চুজ কৰিছিলি তোৰ মুখখন ঢাকাই ৰাখা ঠিক আছে ভিডিঅ'টো ইমানতে সামৰণি কৰিলো বিকজ লিঅনত দিওঁতে মানসে বাচি গল বাট মানসক বহুত লেতেৰা ফালিব আছে বিকজ এবোৰ ফাক বে সো কমেন্ট কৰিব যদি মানসৰ ওপৰত ৰোষ্ট লাগে সো লাভ ইউ অল থ্যাংক ইউ সো মাচ এন্ড কিপ সাপোৰ্টিং মি আমাৰ 2K হ'বলে আৰু বেছি নালাগে গাইস সাপোৰ্ট কৰা আৰু আজি ভিডিঅ'টো কেনেকৈ পাইছা লাইক কমেন্ট শেয়াৰ স্পেশালি কমেন্ট কৰিবা কবা কেনেকৈ পাইছা